শুনক কলিতা বাইদেউ, মই যে একদম ৰাতিপুৱা মানে গা চা ধুই কিনে মানে আপোনাহঁতৰ ঘৰলৈ ওলাই আহিলোঁ। আকৌ যে আপোনাৰ 10টা বজাৰ পৰা কামহে অকলে যে গোটেই দিনটো ইমান যে কামো লাগে, মানে কি যে কৰোঁ আৰু। আপুনি যে এতিয়া ফ্ৰী আছে মই জানো নহয়, সেইকাৰণে মই ওলাই আহিলোঁ। আকৌ অলপ দেৰি পিছতচোন আপুনিচোন কামলৈ যাব। শুনক মানে কি যে ক'ম, মানে আৰু কোনো নাইচোন ক'বলৈও কথা, ঘৰতো ক'ব নোৱাৰোঁ, ফোন চোন লগাবই নাজানোচোন। আগত নপঢ়িলোঁ যে, এতিয়া যেনে তেনে অকণমান জানিছোঁ আৰু। ৰাতি যে একদম ল'ৰাটো ডাঙৰ হ'ল, এতিয়া কি যে ফোনত কথা পাতি থাকে, কয় মানে तुमको नहीं मिलने से हम ढोर से मर जाएगा, तुमको ही चाहिए, नहीं तो हम क्या करेगा, हाथ कटेलेगा। কি যে কয় মই একোৱে বুজি নাপাওঁ নহয়। আপুনি যে মোক হিন্দী শিকাই দিব দেই। আপোনাৰ টাইম হৈছেগৈ চাগে যাবলৈ কাৰণে। এতিয়া যাওক দেই, আকৌ কালি ৰাতিপুৱা লগ পাম বাৰু। আপুনি এতিয়া কামলৈ যাওক দেই কলিতা বাইদেউ। ধন্যবাদ দেই ইমানখিনি কথা শুনিবলৈ কলিতা বাইদেউ।